হাই ক'ত যোৱা আমি দীপিকা মাহী ঘৰ যাম হয় নেকি ফুফু যাবা তুমি ফুফু যাই খুব ভাল পোৱা আচ্ছা ব'লা আমি এতিয়া ফুফু যাম ন তো নমস্কাৰ বন্ধু বান্ধৱীসকল তো ভাল আছে চাগে সকলোৱে তো পুনৰ এটা নতুন ব্লগ লৈ আপোনালোক সকলোকে মজা ফেমিলিলৈ স্বাগতম তো আজি মই গৈ আছোঁ আমাৰ এওঁৰ লগৰ ছোৱালীৰ ঘৰ লগৰ ছোৱালীবিলাক প্ৰায় গাঁৱতে থাকে কিন্তু এইজনী মানে ইয়াতেই থাকে চন্দ্ৰপুৰৰ কাৰণ থাকে নাযাওঁ ফাৰ্ষ্ট টাইম যাম সুধি যাব লাগিব আৰু চন্দ্ৰপুৰৰ ফালে যিহেতু চিনাকি জেগা চিনি পাওঁ তো সেইফালে আমি যাম এতিয়া তো বহুত দিনৰ পৰা মাতি আছে যোৱা নাছিলোঁ আজি যাম আৰু আজি অলপ সময় পাইছোঁ তো আজি ওলাই গৈ আছোঁ দেখুৱাই গৈছোঁ আৰু চন্দ্ৰপুৰৰ সেইফালে বহুত জেগাবিলাক বহুত সঁচাই বহুত বেছি ধুনীয়া তো আমি কেতিয়াবা কামৰ ক্ষেত্ৰত যাওঁ যিহেতু তাই যাব লাগিব তো গৈ আছোঁ ৰাস্তাবোৰ বৰ ধুনীয়া আৰু সিহঁতৰ ঘৰত কি কি সেইবোৰ দেখাই আছে অলপ গৈ থাকোঁ আমি তো ঘৰৰ পৰা ওলালোঁ যাবলৈ চ' বাহনখন ঢাকি থোৱা আছে ধান এতিয়া ষ্টাৰ্ট দি আৰু যাওঁ ওলাই যাওঁ বড়ো পানী টেংকি ডাঙৰ পানী টেংকি নহয় এইটো ঘৰত যদি এটা থাকে আৰু পানী ভালকৈ ন কি হৈছে এইটো হয় নো মুনু কি হৈছে ভীমৰ লাড্ডু এতিয়া খাব নালাগে বোলা ঐ ভীমৰ লাড্ডু খাব নহয় নালাগে এইটো খোৱা ভীমৰ লাড্ডু খাবা এটা লাড়ু এটা দিবা সেই কিবা বুন্দিয়া লাড়ু এটা দিবা নালাগে এটা খাওঁ এইটো কিমান লোৱা এইটো বাতিটো দিয়া এইটো বাতিত লোৱা লোৱা এইটো কি লাড্ডু কি লাড্ডু ও ভীম ছোটা ভীম জলদি লাড্ডু খোৱা লাড্ডু জলদি খোৱা গাইছ এইটো আমাৰ কুকুৰ পোৱালি আমি আহি যাৰ ঘৰত আহিছোঁ দীপিকা মাহীহঁতৰ কুকুৰ ন এইটো কি মৰা মজা মৰম লগা কি নাম ইয়াৰ এর নাম কি রকি চাও রকি 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 বৰ মৰম লাগে ন এইটো এইটো কি তোমাক লাগে নেকি ভাল লাগছে না হা ভাল লাগছে না ইয়াতে কি ধুনীয়া গাঁৱৰ পৰিৱেশ এই ওপৰৰ ফালে কিমান ডাঙৰ ডাঙৰ শিল একদম পাহাৰ ধুনীয়া লাগে তোমাক আজি থৈ যাম দিয়া তোমাক আজি থৈ যাম দিয়া থাকবা না হা থাকি যাবা আজি ৰকিৰ লগত থাকবা ৰকি আছে ধুনীয়া কৰি ৰকি ধুনীয়াকৈ শুই আছে ঠেকি দিয়া ঠেকি ঠেকি নাপায় 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 পাবা নাপায় গাইছ দুপৰীয়াৰ খানা আহি গ'ল আৰু খানাৰ আইটেম খুব বহুত বেছি মুৰ্গীৰ মাংস আছে তাৰপিছত আপোনালোকৰ কণী ফ্ৰাই আছে খাৰ আছে আলু ভাজি দালি মানে কি ক'ম আৰু গাঁৱলীয়া পৰিৱেশৰ খানা খোৱা যেন লাগি গৈছে ইমান টেষ্টিকৈ বনাইছে কম কি আৰু তো আমাৰ চবে খোৱাত ব্যস্ত সকলোৱে বাবুকো ইফালে খুৱাই দিছে মাকে তো খুব ভাল লাগিছে আঞ্জাখন খাই কিনে বহুত টেষ্টি আছিলে
দীপিকা আৰু এটা দীপিকা আৰু এটা দীপিকা দিছি আৰু এটা দীপিকা দিছি বোলে লাগে নেকি সি নিজে চক খাই ৰাতিপুৱা ন নিজে ৰাতি চক খাম ন কোনে দিছে এইটো মামাই মামাই দিছে আচ্ছা আচ্ছা তুমি কি দিলা হা কিয় দিয়া নাই তুমি নাচি দিয়া সেইকাৰণে ইয়াতে তুমি ইয়াতে নাচি দিয়া সেইকাৰণে তুমি ইয়াতে নাচি দিয়া নাচি দিব লাগে এইটো কি আছে পইচা পইচা কি কৰিবা তুমি তাহলে ভেচলিন লগাই দিয়াচোন ভেচলিন অকণ লগাই দিয়াচোন কিটকেট যাম না দে মাইক কৈ দিয়া আমি যাওঁ আৰু তাতে কোৱা তুমি আহিবা আমাৰ ঘৰত আমাৰ তুমি কৈ দিয়া যাওঁ বুলি কোৱা টাটা দিয়া বাই বাই দিয়া আহিবা আমাৰ তাত আমাৰ তাত আহিবা বুলি কোৱা আমাৰ তাত আহিবা বুলি কোৱা অঁ দুটা মাহী আছে দুটা মাহী কোৱা যা সেইটো মাহী ক'ত যোৱা কৈ বাই বাই দিয়া তো বন্ধুসকল খাই বৈ আমি গোটেইকেইটা ওলাই আহিলোঁ ইয়াতে তপোবন বুলি এইখিনি জেগা পিকনিক স্পট হয় তো ইয়াতে পিকনিকৰ কাৰণে বিখ্যাত জেগা কিন্তু আমি আহি পোৱা নাছিলোঁ তো বহুতে ভাল লাগিছে সেইখিনি তো আহিয়ে আপোনালোকক দেখুৱালোঁ সিহঁতৰ ঘৰৰ পৰা ওচৰতে একদম তো আহিয়ে দেখুৱালোঁ আৰু জেগাখিনি ইমান ধুনীয়া মানে কি ক'ম আৰু মই আজিলৈকে আহি পোৱা নাছিলোঁ তো চাওকচোন জেগাখিনি কিমান ধুনীয়া আপোনালোকে নিশ্চয় আহিছে ভালকৈ তথাপিতো চাই লওক কেনেকুৱা লাগে চাঙৰ ওপৰত ক'ত দি আছা বা কত এটা গাইছ এই জেগাখিনি ইমানেই ধুনীয়া ইয়াৰ পৰা যাব মন নাযায় আৰু গধূলি সময়ো হৈ আহিল তো ঘৰতো যাব লাগিবই দিয়কচোন ঘৰত যাম যিহেতু কিন্তু জেগাখিনিৰ পৰা আজি আহিছোঁ এতিয়া যাব মন যোৱা নাই জেগাৰ কাৰণে ইমান ধুনীয়া জেগা যাব মন নাযায় এইফালে সূৰ্যটো ধুনীয়াকৈ গায়ব হৈ আছে দেখিছেনে সূৰ্য নামি নোহোৱাই হৈ গ'ল এইমাত্ৰ আছিলে ইফালে আপোনাৰ নদীটো এইবিলাক চব পিকনিক স্পটৰ মানে টেণ্ট বনাই থৈছে এইবিলাক ভাড়া ল'লে আপোনালোকে মানে খোৱা লোৱাখিনি বনাব পাৰি আৰু আমাৰ ইহঁতেও ইয়াতে উঠি আছে এই চাং ঘৰটোত উঠি আছে গোটেইকেইজনে তো ভিডিঅ'টোত এইখিনি আছিলে আজি ঘূৰিব আহিছিলোঁ দেখুৱালোঁ লগতে তপোবনখনে দেখুৱালোঁ বহুতেই দেখিছে কিন্তু ময়ে দেখোঁ মানে নিজে দেখা পোৱা নাছিলোঁ তো আপোনালোকে দেখুৱালোঁ তো ভিডিঅ'টো এইখিনিতে আজি সমাপ্ত সকলোকে বাই বাই